নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই যাত্ৰা এখন ভ্ৰমণৰ লগতে আমাৰ সংস্কৃতি আৰু মানুহৰ মিলনৰ এক সুন্দৰ অভিজ্ঞতা। প্ৰতিদিনৰ ব্যস্ত জীৱনৰ মাজত কেতিয়াবা এনে মুহূৰ্ত আহে যিয়ে আমাক নিজৰ শিপাৰ কথা সোঁৱৰাই দিয়ে। আৰু এনে এক বিশেষ অনুষ্ঠানৰ সাক্ষী হ'বলৈ আমি আজি ওলাই আহিছো এক নতুন যাত্ৰাত। বাটেৰে আগুৱাই যোৱাৰ সময়ত চাৰিওফালৰ সেউজীয়া গছ-গছনিবোৰ প্ৰকৃতিৰ এক অপূৰ্ব সৌন্দৰ্যক তুলি ধৰিছে। ব্যস্ত নগৰত জীৱনৰ চিঞৰ বাখৰৰ পৰা আঁতৰি এই পৰিৱেশে মনটোক এক বিশেষ শান্তি অনুভৱ দিছে। দীঘলীয়া বাট অতিক্ৰম কৰি ক্ৰমে উপস্থিত হলো অনুষ্ঠানস্থলীৰ ওচৰলৈ। দূৰৰ পৰাই দেখা গৈছে মানুহৰ ভিৰ। আচলতে বহুত দূৰ দূৰণিৰ পৰা অহা মানুহে এই অনুষ্ঠানত অংশ কৰিবলৈ সমবেত হৈছে। সকলোৰে মুখত যেন আনন্দ আৰু উল্লাস স্পষ্ট দেখা গৈছে। ইয়াত প্ৰৱেশ কৰাৰ লগে লগে চকুত পৰিল বিভিন্ন ধৰণৰ ষ্টল। ক'ৰবাত স্থানীয় হস্তশিল্পী, ক'ৰবাত পৰম্পৰাগত সামগ্ৰী আৰু ক'ৰবাত সুস্বাদু খাদ্যৰ আয়োজন। প্ৰতিটো ষ্টল যেন নিজৰ মাজতে এটা সুকীয়া হৈ পৰিছে। আমাৰ পূৰ্বপুৰুষে যি ঐতিহ্য আমাৰ হাতত এৰি গৈছে, সেই ঐতিহ্যক সংৰক্ষণ আৰু আগুৱাই নিয়াৰ এক সুন্দৰ প্ৰয়াস দেখা গৈছে ইয়াত। চাৰিওফালে দেখা যায় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা বহু মানুহ। তেওঁলোকৰ সাজ-পোছাক, হাঁহি আৰু উৎসাহে অনুষ্ঠানটোৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে। আধুনিক যুগতো নিজৰ সংস্কৃতিক সন্মান কৰা এই দৃশ্য সঁচাকৈয়ে প্ৰশংসনীয়। অনুষ্ঠানত উপস্থিত প্ৰতিজন মানুহে যেন একোটা পৰিয়ালৰ সদস্য। কোনোবাই বন্ধু-বান্ধৱীৰ সৈতে সময় কটাইছে, কোনোবাই পৰিয়ালৰ সৈতে আনন্দ উপভোগ কৰিছে আৰু কোনোবাই এই স্মৰণীয় মুহূৰ্তক মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিছে। আচলতে এনে অনুষ্ঠানসমূহে কেৱল আনন্দ দিয়াই নহয়, সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক একেলগে আনিবলৈও সহায় কৰে। ইয়াত ধনী দুখীয়া, সৰু ডাঙৰ সকলো মানুহ একেলগে মিলি আনন্দ উপভোগ কৰে। সময়ৰ লগে লগে বহু পৰম্পৰা আৰু সংস্কৃতি হেৰাই যাব ধৰিছে, কিন্তু এনে অনুষ্ঠানসমূহে আমাক সোঁৱৰাই দিয়ে যে আমাৰ শিপা আজিও জীয়াই আছে। আমাৰ পৰিচয়, আমাৰ ইতিহাস আৰু আমাৰ সাংস্কৃতিক স্মৃতি আজিও মানুহৰ হৃদয়ত সমানেই শক্তিশালী। আজিৰ এই যুগত মানুহে বেছিভাগেই মোবাইল আৰু ইণ্টাৰনেটৰ জগতত ব্যস্ত হৈ থাকে, কিন্তু এনে অনুষ্ঠানত উপস্থিত হ'লে বুজা যায় যে বাস্তৱ জীৱনৰ আনন্দ কিমান সুকীয়া। মানুহৰ সৈতে মুখামুখি সাক্ষাৎকাৰ, সংস্কৃতিৰ সৈতে সংযোগ আৰু সমাজৰ সৈতে একাত্মতা, এই সকলোবোৰ অনুভৱ ডিজিটেল জগতৰ পৰা পোৱা সম্ভৱেই নহয়।